আসসালামু আলাইকুম। এয়া হৈছে বিলাসীপাৰা মামা বাজাৰৰ যি ইজতেমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে যি ইজতেমা অনুষ্ঠিত হৈছিল সেই ইজতেমাৰ দৃশ্য, কিয়নো তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ অন্তিম দিন আৰু আজি হৈছে 6 তাৰিখ আৰু আজি এই ইজতেমাৰ অন্তিমটো দোৱা হ'ল আৰু সামৰণি পৰিল। মই আপোনালোকক দেখুৱাব লৈছে এয়া হৈছে বিলাসীপাৰা মামা বাজাৰৰ ইজতেমাৰ এটা অংশ আৰু এটা অংশতে লাখ লাখ মানুহ নিজৰ ঘৰলৈ উভতাৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়াই হৈছে যে নিজৰ ঘৰলৈ উভতি যোৱাৰ দৃশ্য, কিয়নো তিনিদিনীয়া কাৰ্যসূচীত সকলোৱে ইয়াত আহি আজি সকলোৱে ঘৰলৈ উভতি যোৱাৰ দৃশ্য আপোনালোকে দেখা পাইছে। আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এই ইজতেমাত লাখ লাখ মানুহ উপস্থিত থকাৰ পিছতো কোনো ধৰণৰ ডাঙৰ সমস্যাৰ সৃষ্টি নহ'ল আৰু কোনো ধৰণৰ ডাঙৰ সমস্যাৰ সৃষ্টি নোহোৱাকৈ এই ইজতেমা পাৰ হ'ল। সেইবাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছুমান হয়তো সৰু সুৰা সমস্যাৰ সন্মুখীন হৈছিল, কিয়নো যিমানখিনি মানুহ ইয়াত অনুমান কৰা হৈছিল তাতকৈ বেছি মানুহ ইয়াত আহিছে কাৰণে থকাৰ ঠাই আৰু পানী যোগানৰ ব্যৱস্থা ইমান সুকলমে দিব পৰা নাছিল শেষৰ দিনাখন। সেইবাবে অলপ বেয়াও লাগিছে, কিয়নো ইয়াত যদি 10 লাখ মানুহ ইয়াত অনুমান কৰা হৈছিল তাতকৈ ইয়াত বহুত অত্যধিক মানুহ ইয়াত আহিছিল। সেইকাৰণে অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। তো মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ইজতেমাখন সুকলমে পাৰ কৰাৰ কাৰণে। আৰু সকলোৱে সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।